हेलो फ्रेंड्स मैं पम्पी आपनालोक सकलोके पुनर्बार स्वागतम जानाइछु मोर चैनल पम्पीज किचनলৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এবিধ আচাৰৰ ৰেচিপি। এবিধ হৈছে জলফাইৰ আচাৰ। এই আচাৰবিধ খাবলৈ বহুত ভাল লাগে, বহুত সোৱাদ লগা আচাৰ আৰু একেবাৰে কম বস্তুৰে বনাব পাৰি, কম সময়ৰ ভিতৰতে বনাব পাৰি। গতিকে এই আচাৰবিধ মই কিহেৰে বনাইছো আৰু কেনেকৈ বনাইছো আহকচোন চাই লওঁ। আৰু এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব। তেনেহলে আহকচোন চাওঁ আজি মোৰ আচাৰ ৰেচিপিটো চাওঁ। মই ইয়াত 1 কেজি মান জলফাই লৈ লৈছো আৰু ভালদৰে ধুই লৈছো আৰু এনেকুৱাকৈ কাটি লৈছো জলফাইখিনি। এতিয়া জলফাইখিনি মই কেৰাহী এখনত পানী দি মই অলপমান সিজাই লম। এয়া সিজাই লৈছো আৰু এটা প্লেটত মই উলিয়াই লৈছো গোটেইখিনি। এতিয়া প্লেটত মই ভালদৰে গোটেইখিনি জলফাই লৈ লম আৰু ৰ'দত শুকাবলৈ দিম মই, যাতে পানী অলপো নাথাকে। পানী থাকিলে জলফাইখিনি পটককৈ বেয়া হয়। গতিকে এয়া মই ভালদৰে লৈ লৈছো প্লেটত। এতিয়া মই ৰ'দত দিম। ভালদৰে ৰ'দত থাকিলে এটা ৰ'দতে হৈ যাব, কিন্তু ভালকৈ ৰ'দ ওলোৱা নাছিল, গতিকে 2 দিন মই ৰ'দত দিছো। এয়া চাওক বহুতখিনি শুকাই গৈছে, অলপো পানী নাই। গতিকে এতিয়া মই কেৰাহী এখন বহাই দিছো। কেৰাহীত দি দিছো 1 কাপ তেল আৰু অলপমান নহৰু থেতেলি দিছো আৰু এতিয়া জলফাইখিনি মই দি দিলো। গোটেইখিনি ভালদৰে মিক্স কৰি লম তেলৰ লগত। জলফাইখিনি অলপ টাইম এনেদৰে ভাজি থাকিম। মই 2 দিন মান ৰ'দত দিছো, গতিকে জলফাইখিনি বহুত ধুনীয়াকৈ শুকাইছে, বহুত ভাল হৈছে। এতিয়া মই মছলা হিচাপত দিম 2 চামুচ মান ধনিয়া পাউডাৰ, 1 চামুচ দিম ৰঙা সৰিয়হৰ পাউডাৰ আৰু মই 1 চামুচ দিম চফ পাউডাৰ, চফ গুটিৰ পাউডাৰ। এইখিনি দিলে খাবলৈ বহুত সোৱাদ বাঢ়ি যায়। আৰু এয়া দিছো মই 1 চামুচ মান নিমখ। নিমখটো আপোনালোকৰ টেষ্ট অনুসৰি দিব। গতিকে ভালদৰে গোটেইখিনি মিহলি কৰি দিছো। এতিয়া মই গেছৰ ফ্লেমটো ৰাখিছো মিডিয়ামত গেছৰ ফ্লেমটো ৰাখি মই ধুনীয়াকৈ গোটেইখিনি ভালদৰে মিক্স কৰি দিছো। আৰু এতিয়া জলকীয়া পাউডাৰ মই দি দিম 1 চামুচ। জ্বলাটো আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দিব। আৰু এতিয়া দি দিছো 1 চামুচ হালধি পাউডাৰ। এতিয়া আকৌ ভালদৰে গোটেইখিনি মিহলি কৰি দিম। অলপমান মই লৈ লৈছো নেমু টেঙা ৰসখিনি মই দি দিছো। আপোনালোকে ভিনেগাৰ দিব পাৰিব, হোৱাইট ভিনেগাৰ। যদিহে আচাৰ বেছিকৈ বনায় আৰু বহুদিন ভালে ৰখাকৈ থাকিব বিচাৰে, তেনেহ'লে আপোনালোকে ভিনেগাৰ ইউজ কৰিব। মই ইয়াত ভিনেগাৰ দিয়া নাই, যিহেতু অলপমান বনাইছো। এইখিনি মোৰ সপ্তাহ 10 দিনৰ ভিতৰতে শেষ হ'ব, গতিকে মই ভিনেগাৰ দিয়া নাই। অলপ নেমু টেঙা ৰস দিছো, খাবলৈ বহুত সোৱাদ বাঢ়ি যায় আৰু অলপ টেঙা ভাৱ এটা আহে, ভাল লাগে খাই। গতিকে আপোনালোকে বেছিকৈ বনালে ভিনেগাৰ দি ল'ব। এয়া মোৰ আচাৰ ৰেডি হৈ গৈছে। গতিকে চাওকচোন কিমান অকমান টাইমৰ ভিতৰত আচাৰ বনাব পাৰি। গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইকটো এটা কৰিবই আৰু লগতে মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব। লগতে বেল বাটনটো প্ৰেছ কৰি অল কৰি থব, যাতে মই যিমানখিনি ভিডিঅ' দিওঁ আপুনি সকলোৰে আগত নটিফিকেশ্যনসমূহ পাই থাকে আৰু ভিডিঅ'বোৰ চাব অনুগ্ৰহ কৰি। আৰু এই আচাৰবিধ আপুনি ভাত হওক, ৰুটি হওক বা খিচিৰি হওক চবৰ লগতে খাব পাৰিব। মাজে মাজে ৰ'দত দি থাকিব, ৰ'দত নিদিলেও কোনো কথা নাই। এই আচাৰবিধ আপুনি লগে লগে খাব পাৰিব, লগে লগে পৰিৱেশন কৰিব পাৰিব, যিহেতু মই ৰ'দত দি শুকুৱাই লৈছো আৰু বহুত টেষ্ট হৈছে খাবলৈ। আৰু এয়া মই বটলত ভৰাই থৈছো। আৰু এতিয়া মই বেলেগকৈ এক্সট্ৰাকৈ 1 কাপ তেল গৰম কৰি ঠাণ্ডা কৰি এতিয়া মই আকৌ আচাৰত ঢালি দিছো। তেল আপুনি যিমান দিব সিমানেই ভাল, খাবলৈ ভাল লাগে। আৰু আচাৰৰ তেল দি আপুনি যি বনাই খায়, যিকোনো পিটিকা চাটনিত দিয়ে বহুত ভাল লাগে। গতিকে এয়া মই এক্সট্ৰাকৈ তেল দি লৈছো। গতিকে আজিলৈ এইখিনিয়েই, বেলেগ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। গতিকে গোটেইখিনি ভিডিঅ' চোৱাৰ বাবে আপোনালৈ বহুত ধন্যবাদ থাকিল। আজিলৈ বাই বাই, থেংক ইউ।